হেল্ল' ফ্ৰেণ্ড, মই দেৱিকা পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো কিন্তু খুব ভাল আছোঁ। আজি হৈছে সোমবাৰ। এয়া মোৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰাৰ পিছত। ৰাতিপুৱাৰ পৰা এইখিনি কাম মই একোৱে কৰা নাই। ব্ৰেকফাষ্ট কৰিলোঁ প্ৰথমতে, কাৰণ আদিও দিগদাৰ কৰি থাকে শুই উঠাৰ পিছত, তাৰো ভোক লাগে। গতিকে মই আগতে ব্ৰেকফাষ্ট বনাই লৈছোঁ। খাই বৈ তাৰপিছত মই এইখিনি কাম কৰোঁ সদায়ে। আৰু এয়া মই কাম কৰি থাকোঁতে ইহঁতেও আহি গৈছে। আদি ফ্ৰেণ্ড হয় এইকেইটা, আমাৰ ঘৰৰ ওচৰতে। ইহঁতে তিনিটাই একেলগে খেলে সদায়। আৰু মই ইফালে কাম কৰি থাকোঁতে ইহঁতে বাৰে বাৰে কেমেৰাটো চুই আছে। আৰু ইহঁতে খুব গান গাই আছে। আপোনালোকে শুনা নাই, মই চাউণ্ডটো অফ কৰি দিছোঁ, কিন্তু খুব গান গাই আছিলে আৰু নাচিও আছিলে। আপোনালোকে চাইছে নহয়, কেমেৰাটো অন থকা দেখি ইহঁতে খুব নাচি আছে বাৰে বাৰে আগত আহি। আৰু মোৰ এয়া বিচনা পাতি ঠিক কৰা হৈ গৈছে। এতিয়া মই যাওঁ কিটচেনত। আৰু কিটচেনত কিন্তু মই কামখিনি কৰি ল'লোঁ। ব্ৰেকফাষ্ট কৰাৰ পিছতে মই কিটচেন সদায় চাফা কৰি লওঁ, তাৰপিছতে মই বাকী কাম কৰোঁ। কিন্তু কিটচেনত মোৰ এতিয়া মাছ আনি থোৱা আছে, সেইখিনি ধুব লাগিব। সেইকাৰণে মই যাওঁ, মাছখিনি আগতেই ধুই থৈ লওঁ। তাৰপিছততো আকৌ বাকীখিনি কাম আছে, ঘৰ সাৰা, টেবুল চেবুল মোচা, আকৌ ঘৰ মুচিম মই, সেইখিনিও বাকী আছে। ঘৰটো কিন্তু মই সদায় মুচোঁ। এদিন যদি মই ভালদৰে একেবাৰে চুকে কোণে ভালদৰে যদি মুচোঁ, তাৰ পিছৰ দুদিন মই অকণমান ওপৰে ওপৰে মুচোঁ। তেনেকৈ হ'লেও যিয়ে নহওক মই সদায় ঘৰ মুচি কিন্তু এদিনো মোৰ বাদ নাযায়। মাছখিনিতো মই আজি ৰাতিপুৱাই ধুই থলোঁ সোনকালেই। এতিয়া মই গা ধোৱাৰ আগতেই এয়া আলু, বিলাহী, পিঁয়াজ এইখিনি একেবাৰে কাটি ধুই থৈ যাম, যাতে গা ধুই আহি মোৰ এইখিনি আকৌ কৰি থাকিবলগীয়া নহয়। গা ধুই আহিম আৰু ধূপ ধূনা জ্বলাম। এতিয়া মই আহি গ'লোঁ গা পা ধুই। এয়া মছলা মোৰ ভাজি হৈ গ'ল, পানীখিনি দি দিছোঁ। আৰু পানীখিনি উতলি অহাৰ পিছত মই দি দিম ইয়াত মাছ আৰু ভালদৰে উতলাই ল'ম তৰকাৰীখিনি। এয়া মোৰ তৰকাৰীখিনি হৈ গৈছে। এতিয়া মই একেবাৰে লাষ্টত অকণমান গৰম মছলা দিম আৰু গেছটো অফ কৰি দিম। গেছটো মই অফ কৰিলোঁ, তাৰপিছতে দিছোঁ।
অকণমান গৰম মছলা আৰু এয়া মোৰ তৰকাৰী একেবাৰে ৰেডি হৈ গ'ল। এতিয়া মই গা ধুৱাই আনিলোঁ আদিও গা পা ধোৱা হৈ যোৱাৰ পিছত আমি দুয়োটাই এতিয়া ভাত খাম একেলগে, কাৰণ এওঁ নাই। এতিয়া মই ওলাই আহিছোঁ অকণমান গেটৰ বাহিৰত, কাৰণ বস্তু এটা অৰ্ডাৰ কৰি থোৱা আছিলে আৰু এয়া বস্তুটো আহি গ'ল, তাকে ল'বলৈ এতিয়া ওলাই আহিলোঁ। ব'লকচোন কি বস্তু মই আপোনালোকক দেখাম। এতিয়া আহি যাব আদি কেঁচি লৈ। এয়া চাওক, আদি কেঁচি লৈ আহি গ'ল। যেতিয়াই কিবা এটা বস্তু আহে তেতিয়া আদি বহুত হেপী হৈ যায় আৰু কেঁচি লৈ একেবাৰে ৰেডি হৈ যায় বস্তু চাবলৈ, খুলিবলৈ। আৰু এয়া এই বস্তুটো মই আনিছোঁ মিছো এপৰ পৰা। এতিয়া মই এইবিলাক গোটেইখিনি সোমাই থৈ দিম একেবাৰে শ্ব'কেছত। আৰু কিছুমান বাতি চামুচ আৰু গ্লাছ আছিলে বাহিৰত, সেইখিনিও মই আজি একেবাৰে ভৰাই থৈ দিছোঁ। আৰু এতিয়া কাপোৰখিনি মই বাহিৰৰ পৰা লৈ আনিলোঁ। কাপোৰখিনি একেবাৰে শুকাই গ'ল, গতিকে আনি একেবাৰে জাপি মই থৈ দিম। তাৰপিছত আজি বহুত দিনৰ পৰা ভাবি আছিলোঁ অকণমান নেইল কালাৰ লগাম হাতত কিন্তু টাইমবিলাক নিমিলে, যিহেতু আজি মোৰ কামবিলাক সোনকালে শেষ হৈ গ'ল। সেইকাৰণে মই এতিয়া নেইল কালাৰ লগাবলৈ লৈছোঁ। বহুত দিন হৈ গ'ল লগোৱা নাই, লগাম বুলি ভাবোঁ, কিন্তু কামবিলাকৰ পৰা মোৰ নিজৰ কাৰণেই টাইমবিলাক উলিয়াব নোৱাৰোঁ। গতিকে এয়া হৈ গ'ল মোৰ নেইল কালাৰ লগোৱা। চাওকচোন ভাল লাগিছে নাই। আৰু এয়া হৈছে গধূলি মোৰ যিখিনি কাম সেইখিনি শেষ হৈ গ'ল। তাৰপিছত মই আহিলোঁ কিটচেনত, কাৰণ হাজবেণ্ডো আহিলে, তেওঁক ভাত দিব লাগিব। দিনটো তেওঁ অহা নাছিলে, কাম আছিলে। আহোঁতে আজি একেবাৰে গধূলিয়ে হৈ গ'ল। এতিয়া মই দি দিম প্ৰথমতে ভাত, তাৰপিছত অলপ টাইম পিছত বনাম মই চাহ, আৰু আমি আকৌ আজিও একেলগে গধূলি চাহ খাম। হেল্ল' ফ্ৰেণ্ডছ, মই দেৱিকা, আৰু এতিয়া হৈছে গধূলিৰ টাইম। মই চাহ খাই একেবাৰে আজৰি হৈ বহিছোঁ। এতিয়া গধূলিৰ কামখিনি কৰি লৈ একেবাৰে তাৰপিছত আজি ৰাতিপুৱাৰ পৰা আপোনালোকৰ লগত অলপো কথা হোৱা নাই। মানে মোৰ ভইচবিলাক পিছত দি দিছোঁ মই ভিডিঅ'বিলাকৰ লগত, কিন্তু মোৰ ফেচ টু ফেচ আজি আপোনালোকৰ লগত অকণমানো কথা হোৱা নাই। সেইকাৰণে ভাবিছোঁ এই গধূলি টাইমটো যেতিয়া চাহ খাই একেবাৰে আজৰি হৈ বহিছোঁ, আপোনালোকৰ লগত অলপ কথা পাতি লওঁ। এতিয়া আদি মেগী অকণমান বনাই দিবলৈ কৈ আছে, তো যাওঁ মই অকণমান মেগী বনাই লওঁ আৰু দি দিওঁ তাক মেগী খাবলৈ। তাৰপিছত মই আকৌ হোমৱৰ্ক আছে আদিৰ, তো সেইখিনিও কৰাব লাগিব। দিনৰে তৰকাৰীখিনি হৈ যাব এতিয়া। মানুহটো আমাৰ বেছি নাই, 2টা মানুহ, আৰু আদি আৰু কিমানটি খায়, অকণমান খায়, আৰু 2টা মানুহে আৰু। তো আমি 2টা মানুহ, সেইকাৰণে দিনত বনালে আমাৰ ৰাতিও হৈ যায়। মাছৰ মাথা এটা লৈ আহিছে, সেইটো দি মই কালি লাওটো বনাম, আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। খুব ভাল লাগে তেনেকৈ লাও আৰু মাছৰ মাথা দি বনালে, খাবলৈ কিন্তু বহুত টেষ্ট হয়। আপোনালোকে ৰেচিপিটো চাব, কাইলৈ মই আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম। আৰু এতিয়া মই মাছৰ মাথাটো ধুই থৈ দিছোঁ, অলপ পিছত অলপমান ভাজিম, আৰু বেছি নাভাজোঁ, অলপমান ভাজি থৈ দিম। কালি সেইটো মাছৰ মাথাটো মই লাও দি বনাম, আৰু আকৌ কাইলৈ তৰকাৰী বনাব লাগিব। মাছে বনাম মই, মাছ আনি থোৱা আছে, সেইখিনি কাইলৈও বনাব পাৰিম। তো তেনেকৈ আমাৰ কাইলৈও হৈ যাব। কাইলৈ কি বনাম সেইটো মই আজিয়ে ভাবি থৈ দিছোঁ, লাও দি মাছৰ মাথা আৰু মাছৰ তৰকাৰী। তাৰপিছত আৰু কি
ভাত বনাব লাগিব ৰাতি অকল ভাতটোই বনাব লাগিব আৰু মোৰ কাৰণে দুখন ৰুটি বনাম মই প্ৰায় ৰুটি খাওঁ আপোনালোকক কওঁ ভাত খালো বুলি কিন্তু মই ৰুটিয়ে খাওঁ প্ৰায় ৰাতি কেতিয়াবাহে ভাত খাওঁ বাকি ৰুটিয়ে খাওঁ দিয়াৰ কাৰণে মই দিছো বাই বাই অকন পিছত আকৌ লগ পাম তাৰ মানে একেবাৰে ৰাতি লগ পাম ডিনাৰ কৰাৰ পিছত আপোনালোকৰ লগত অলপমান কথা আছে সেইখিনি কম আৰু মোৰ ভিডিওটো হেক কৰিম কাৰণ ইমান দীঘল কৰি ভিডিও লাভ নাই আপোনালোকে বৰ হৈ যাব মোৰ ভিডিওটো ইমানকে মই যদি বকবক কৰি থাকো আপোনালোকে বৰ হৈ যাব গতিকে ইমান লং কৰি নাথাকো মই ভিডিওটো অলপ শৰ্টে কৰিবলৈ চেষ্টা কৰিম আৰু তেতিয়া হলে মই যাও একেবাৰে ৰাতি লগ পাইছো বাই বাই কথা আপোনালোকক ক'বলৈ আছিল যে আজিৰ পৰা মোৰ ভিডিওটো আজিৰ দিনৰ ভিডিও হয় এটো মই আজি আপলোড নকৰো কালি কৰিম আজি ভিডিওটো কৰি আজিয়ে মই আকৌ এডিট কৰি আজি আপলোড কৰাটো বহুত দিগদাৰ হৈ যায় একেবাৰে নিমিলে টাইম বিলাক সেই কাৰণে ভাবিছো এতিয়াৰ পৰা মই 6টা বজাত মানে 5 বেলা গধূলি 6টা বজাতে আপলোড কৰিম তাৰ আগত নকৰো এডিট কৰি থৈ দিম দিনটো কিন্তু মই 6টা বজাৰ লগে লগে আপলোড কৰিম কাইলৈৰ পৰা মানে এটো ভিডিও হৈছে মোৰ আজি কিন্তু আজি নকৰো কাইলৈহে মই আপলোড কৰিম গতিকে আজি ভিডিওটো ইমানতে হেক কৰি দিও আৰু এতিয়া বাজি গল 11টা আৰু টাইম বিলাক পাৰ কৰি লাভ নাই শুই যাও হেতুৱে ভাল অলপ এডিট কৰিব পাৰো নেকি ট্ৰাই কৰিম যদি হৈছে হ'ব আৰু বাকি যিখিনি থাকে হেখিনি মই কালি কৰিম আৰু কাইলে গধূলি 6টা বজাতে মই আপলোড কৰিম তাৰ আগত নকৰো তেতিয়া হলে আজিলৈ মোৰ ভিডিওটো ইমানতে হেক কৰি দিও পুনৰ আন এটা ভিডিওলৈ আপোনালোকক আকৌ লগ পাম আপোনালোক সকলোৱে হেপি থাকক সুস্থ থাকক তাৰে কামনা কৰো গুড নাইট বাই বাই